ঈদৰ আগদিনাখন সকলোৰে ঘৰত বহুত বেছি কাম থাকে। মোৰো সেই একে অৱস্থা, বহুত বেছি কাম থাকে আৰু বহুত বেছি কামো কৰিছোঁ। কিন্তু গোটেইখিনি হয়তো দিব পৰা নাই ইয়াতে, যিহেতু মই নিজে কাম কৰি আছিলোঁ, ভিডিঅ' ধৰিবলৈ কোনো মানুহ নাছিলে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আমাৰ ঘৰত আকৌ কাম কৰা মানুহ নাই নহয়, আমি সকলোৱে নিজৰ কাম নিজেই কৰোঁ। এই কামৰ মাজতে আকৌ কিবা এটা খাব মন যায় নহয়, তাৰ কাৰণে কাটি ল'লোঁ মাটিৰ কঁঠাল এটা। ইফালে আকৌ লাঞ্চৰ প্ৰিপাৰেশ্যন কৰিব লাগে, আকৌ ইফালে ঈদৰো কাম কৰি থাকিব লাগে। দুয়োটা একেলগেই চলাই লৈ গৈ আছোঁ। ল'ৰা ছোৱালী ঘৰত সদায় কাপোৰ থাকে, এইফালে আকৌ আমি দুটাই স্কুল যাওঁ নহয়, কাপোৰ সদায়ে ধুব লাগে। কিন্তু কি কৰিম, ৰ'দ নাহে বুলি, নেৰানেপেৰা বৰষুণ বুলি কাপোৰ ধুব পৰা নাছিলোঁ। কিন্তু আজি ইমানো ৰ'দ নাই যদিও কাপোৰ অকণ ধুই দিলোঁ, উপায় নাই, কি কৰিম। ইয়া মোৰ ঘৰ চাদৰ ওপৰত চাওক, ঘৰ মালিকে লেচেৰা মাহ লগাইছে, বহুত ধুনীয়াকৈ হৈছে। এইবিলাক দেখিলে ইমান ভাল লাগে, এনেকুৱা লাগে মই কেতিয়া লগাম। ইয়া চাওক ঈদৰ প্ৰিপাৰেশ্যন, এইফালে নাৰিকল ৰুকি আছে, পিঁয়াজ নহৰু গুচাই আছোঁ। গোটেইখিনি কাম যিমান পাৰোঁ কৰি আছোঁ। সেইফালে মোৰ ধুনুৰ আকৌ মেহেন্দি লগাবই লাগে। ইমান কামৰ ভিতৰতো তাৰ বায়েকে লগাই দি আছিলে মেহেন্দি। ইয়া চাওক মেহেন্দি আৰ্টিষ্ট, মোৰ ভৰিতে লগাই আছে। কাৰ কাৰ লাগে জনাবচোন, মেহেন্দি আৰ্টিষ্ট পঠাই দিম দিয়ক। আদা নহৰু পেষ্টটো কৰি থ'লোঁ, যাতে কালিলৈ আকৌ প্ৰব্লেম নহয়গৈ। পিঁয়াজখিনি গুচাই থ'লোঁ, কাটি নথ'লোঁ, কালি কাটিমগৈ। তাৰপিছত বজাৰৰ পৰা কিবা কিবি আনিল নহয়, সেইখিনি মোৰ হাজবেণ্ডে সামৰি আছিলে। পিঠা চিঠা বনোৱাৰ একোৱেই সময় নাই যদিও ৰাতি অকণমান কিবা এটা বনাম দিয়ক।